নমস্কাৰ। আজি মই এটা ৰিক্সত ভাড়া এটা মই গৈছিলোঁ। এটা জীৱনত ৰিক্স এটা লৈছিলোঁ। ৰিক্স আলপে ভাড়াটো গৈছিলোঁ কি কেনেকুৱা মানুহ দুজন ধৰক গৈছে মৰিগাঁৱলৈ মানুহ দুজন গৈছে। যোৱাৰ পিছত সিহঁতে তাৰপিছত মৰিগাঁও পালোগৈ। মৰিগাঁৱত নমাই দিলোঁ। মৰিগাঁৱত নমাই দিয়াৰ পিছত সিহঁতে ক'লে, বাইদেউকেইজনে ক'লে যে আকৌ আমাক নিবা আহি বুলি যেতিয়া কৈছে অকণমান ৰখা বুলি যেতিয়া ক'লে, মই চিন্তা কৰিলোঁ অলপ সময় কি ৰখিম। মই অকণমান চিন্তা কৰিলোঁ কি অকণমান ৰিক্স লৈছোঁ নিজকে। মানুহে কয় নহয় জীৱনৰ ৰিক্স ল'ব লাগে বুলি, তেনেকুৱা ধৰ ৰিক্স লৈছিলোঁ। ৰিক্স অলপ লৈছোঁ মই। ৰিক্স এনেকুৱা ল'লোঁ ভাড়া যদি ধৰক দিনটোত যদি ভাড়া বেছিকৈ মাৰিব লগা হয়, অকণমান ৰিক্স ল'ব লাগিব। ভাড়াটো কি হ'ল, মানুহকেইজনী মই নমাই থৈ কি কৰিলোঁ, কাৰণ সিহঁতক মই নাম্বাৰটো দি থৈ আহিলোঁ যে বোলো আপোনালোকৰ যদি হয় ফোন মাৰি দিব, আপোনালোকে যেতিয়া হ'ব মোক ফোন মাৰি দিব। তেতিয়া কৈছে অঁ হ'ব দিয়া ঠিক আছে মই ফোন মাৰি দিম। তাৰপিছত মই কি হ'ল তাৰপৰা ওলাই গুচি আহিলোঁ। তেনেকুৱাতে কি হ'ল, যেতিয়া ধৰক মই গৈ আছোঁ তেনেকুৱাতে ছজনী মানুহ পাই গ'লোঁ। ছজনী মানুহে কয় কি আমাক জালুকুটিত থৈ আহা, জালুকুটি কিবা এটা জেগাৰ নামটো পাহৰিলোঁ মই, তাত থৈ আহিব লাগে। কৈছে আমি 300 টকা এটা দিম। জালুকুটি 7 গাঁও কৈছে 300 টকা দিম। বোলো হ'ব ঠিক আছে একো নাই, বোলো উঠক বোলো এনেকৈ বহাই লৈ পেলাই তাৰপিছত গৈ পেলাই থৈ আহিছোঁ। মই অকণমান ৰিক্স লৈ আছোঁ কিহৰ কাৰণে, বোলো জব কৰি যদি ইহঁতে এই মানুহজন যে নমাইছিলোঁ সিহঁতে যদি ফোন মাৰি দিলে কি হ'ব, বোলো ইমাৰ্জেঞ্চি হৈ যাব আকৌ বেলেগ গাড়ীত গুচি যাব। বোলো নাই যি আছে যি নাই ঠিক আছে বোলো একো নাই বা মেইনটেনেঞ্চ কৰি ল'ম সেইখিনি। ফোন মাৰিলে ক'ম যে অলপ সময় ৰখা বুলি কৈ দিম। তাৰপিছত গৈ আছোঁ তাৰপিছত মানুহকেইজনী জেগা পালোগৈ যায় 1 ঘণ্টা লাগিছে। 1 ঘণ্টা আধা ঘণ্টা 40 মিনিটমান লাগিছে যাওঁতে। মানুহকেইজনী নমাই কৰি কি সিহঁতক নমাই কৰি ঘূৰি যেতিয়া ৰিটাৰ্ণ হৈছোঁ যেতিয়া কি বেলেগৰ ফোন আহিলেও এনেকুৱা লাগে জানো ধৰক সিহঁতে ফোন মাৰিছে, সেই মানুহকেইজনীয়ে ফোন মাৰিছে, সিহঁতৰ হ'ল কিজানি ইয়াত ডক্টৰক কিবা দেখাব গৈছে আৰু। তাৰপিছত এনেকুৱা লাগে যে সিহঁতে জানো ফোন মাৰিছে, বেলেগে ফোন মাৰিলে এনেকুৱা লাগে। তাৰপিছত ধৰক ওচৰৰ প্ৰায় 4-5 কিলোমিটাৰ তেনেকুৱা পাইছোঁ আহি আৰু। তেতিয়া সেইখিনিতে সিহঁতে আকৌ তেতিয়া ফোন মাৰিছে, কৈছে কি নহয়, কৈছে তুমি আহা আমি ৰৈ আছোঁ। বোলো অঁ বাইদেউ হ'ব, তুমি ক'ত আছা? কৈছে তোমাক দেখা নাই আমি এইখিনিত। বোলো বাইদেউ এইখিনিতে 3জনী মানুহ পালোঁ বোলো এইখিনিতে থ'ব আহিছোঁ বোলো কি বুলি কয় ফুলবাৰীত থ'ব আহিছোঁ। তাৰ কৈছে অঁ হ'ব দিয়া, কৈছে পটককৈ আহা। কথাবিলাক তেনেকুৱা। মই তাকে এইটোকে বুজাব বিচাৰিছোঁ যে কি টমটম চলালে অকণমান ৰিক্স ল'ব লাগিব। কিছুমানে প্ৰায় দেখিছোঁ এটা ভাড়া গ'লে যোৱাৰ পিছত কি হয়, সিহঁতে সেইটো ভাড়া কাৰণে লৈ পেলাই ৰখি থাকে। আজিকালি এনেকুৱা যে টমটম ইমান সোপা হৈ গৈছেগৈ, কি ধৰ এটা ভাড়া গ'লেগৈ মানুহে হায়েষ্ট 300 বা 400, তাৰ ওপৰত নিদিয়ে। বা অকণমান দূৰ হ'লে 500 টকা হয় ভাড়া, তাৰ ওপৰত নিদিয়ে মানুহে ভাড়া। গতিকে অকণমান নিজৰ যদি অকণমান ৰিক্স লৈ পেলাই সেইবিলাক ভাড়াবিলাক যদি ৰিক্স লৈ পেলাই মাৰিব পৰা যায়, কি দিনটোত তোমাৰ 1000-1200 এনেকুৱা আহি যাব। সেইটো কাৰণে বাকী যিবিলাক টমটম চালক আছে সকলোকে এইটো ক'ব বিচাৰিছোঁ, জীৱনটোত ৰিক্স ল'ব লাগিব। ৰিক্স নল'লে একো নাই। আৰু যিকোনো কামত ৰিক্স ল'বই লাগিব। ৰিক্স নল'লে সফলতা মোক দেখা পোৱা নাযায়। গতিকে এই ক্ষেত্ৰত মই এইটো আজি প্ৰমাণ পাইছোঁ। সেইটো কাৰণে মই এইখিনি প্ৰমাণ পাইছোঁ কাৰণে আজি আপোনালোকৰ মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ কথাটো, বা ক'ব বিচাৰিছোঁ এইটোকে যে যিকোনো কামত ৰিক্স ল'লে কি ৰিক্সটো সফল বিফল আছে। এইটো সফল হোৱা বিফল হোৱা এইটো পাছৰ কথা। মানুহৰ জীৱনত ৰিক্স ল'ব লাগে। সেইটো কাৰণে মই মানুহকেইজনী এফালে পাই গ'লোঁ 300 টকা, আৰু যিকেইজনী 2জনী মানুহ লৈ গৈছিলোঁ যে সেই 2জনী মানুহ পৰা দিলে 300 টকা। কিমান হৈ গ'ল? 600 টকা হ'ল। যদি মই তাত বহি থাকিলোঁ হয় এই 300 টকাটো পালোঁহেনে বাৰু? সেইবিলাক কথাবিলাক তেনেকুৱাই। সেইটো কাৰণে মই কৈছোঁ যে বাকী সকলোকে কৈছোঁ, মানুহৰ জীৱনত ইনকম কৰিব লগা হ'লে বা যিকোনো ভাল সফলতা মোক দেখা পাব লগা হ'লে
মানে কি ৰিস্ক নল'লে ৰিস্কৰ অবিহনে একো নাই, ৰিস্ক ল'ব লাগিব। কোনোবাই যদি কয় বোলে ৰিস্ক নয়, ৰিস্ক ল'লে হেৰি কি হ'ব, ৰিস্ক ল'লি যদি নহয় আকা, এনেকুৱা ধৰণৰ যদি কিছুমানে এনেকুৱা ধৰণৰ মানে কোৱা শুনা পাওঁ বা কয় মানুহে, সেইটো কাৰণে বিফল সফল সেইটো পাছৰ কথা। গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। আৰু ধৰক তেনেকুৱা কোনোবাই যদি ধৰক ৰিক্সা চালক বা টমটম চালক আৰু সকলোৱে যাতে এই ভিডিঅ'টো পায় বা অকণমান বুজি পায় কথাটো, ধৰক ৰিক্স ল'ব লাগে নে নালাগে, সকলোৱে যাতে বুজি পায়, গম পায়, ভিডিঅ' দেখা পায়। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব, যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। বহুত কষ্টত বনাই আছোঁ ভিডিঅ'টো, আৰু ইমানতে ধন্যবাদ। জয় অসম।